পৰিৱৰ্তন কংগ্ৰেছে বিচাৰিলে নহ'ব, ৰাইজে বিচাৰিব লাগিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বৰপেটাৰ এখন বিশেষ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা সম্পৰ্কে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে পৰিৱৰ্তন কংগ্ৰেছে বিচাৰিলে নহ'ব, ৰাইজে বিচাৰিব লাগিব, তেতিয়াহে হ'ব। যিহেতু ৰাইজৰ হৃদয়ত নৰেন্দ্ৰ মোদীৰ প্ৰতিচ্ছবি সোমাই আছে, ৰাইজৰ হৃদয়ত NDAৰ প্ৰতিচ্ছবি সোমাই আছে, পদুম ফুল সোমাই আছে, হিমন্ত বিশ্ব শৰ্মা সোমাই আছে। ৰাইজে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি তথা NDAক স্থান দি থৈছে, সেয়েহে পৰিৱৰ্তনটো সম্ভৱ নহ'ব। পৰিৱৰ্তন যদি লাগে তেন্তে 2036 চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰস্তুতি চলাই থাকক। নিউজ ডেস্ক ৰিপৰ্ট, AN লাইভ। আজি অতি আনন্দৰ দিন, কাৰণ আমাৰ এই বৰপেটা ৰোডৰ যি 3 নম্বৰ ৱাৰ্ডত বা পলভাঙা ৰায়পাৰাত আমাৰ ইয়াৰে সন্তান সাবৰমল আগৰৱালা তেখেতে এতিয়া ডিব্ৰুগড় নিবাসী। তেওঁ ইয়াতে আমাৰ ঈশ্বৰ বিশ্ববিদ্যালয়, প্ৰজাপতি বিশ্ববিদ্যালয় এটা বৰপেটা ৰোডৰ কেন্দ্ৰ ইয়াতে নিৰ্মাণ কৰাৰ কাৰণে তেওঁ মাটি দান কৰিছিলে। আৰু তেখেতে মাটি দান কৰাৰ পিছত ইয়াতে এই কেন্দ্ৰটি বনোৱাৰ কাৰণে সকলোৰে প্ৰচেষ্টাৰ সহায় সহযোগত আজি নিৰ্মাণ কৰি উলিয়াইছে। ময়ো ভবা নাছিলোঁ যে এনেকুৱা সুন্দৰ পৰিৱেশত, এক আধ্যাত্মিক পৰিৱেশত যে এনেকুৱা এটা কেন্দ্ৰ আজি নিৰ্মাণ কৰিব। আৰু সেই সময়ত মই সৰভোগ সমষ্টিৰ বিধায়কৰ দায়িত্বত থাকোঁতে মই তেতিয়া 5 লাখ টকা প্ৰদান কৰিছিলোঁ। আৰু ঠিক তেনেকুৱাকৈ বিভিন্ন আমাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই 7 লাখ টকা দিছিলে। আৰু বিভিন্ন ধৰণে ব্যক্তিগত ৰূপত যোনে যেনেকুৱাকৈ পাৰে সহায় কৰিছিলে। আৰু প্ৰায় 45 লাখ টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটি নিৰ্মাণ হৈ উঠিছে। যিহেতু আমি মাউণ্ট আবুকে আদি কৰি বিভিন্ন অঞ্চলত আমি দেখা পাওঁ যে সুন্দৰ কেন্দ্ৰ, আধ্যাত্মিক কেন্দ্ৰ, য'ত নেকি মেডিটেশ্যনকে আদি কৰি বিভিন্ন ধৰণৰ ৰাজ্য কৰিব পাৰি। গতিকে বৰপেটা ৰোডৰ কাৰণে এটা আমাৰ নতুন সংযোজন হৈছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ, আগৰৱালা বিভাগক ধন্যবাদ জনাইছিলোঁ। আৰু যিসকলে এই দাতাসকলকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায়ৰ বাবে আজিটো নিৰ্মাণ হৈ উঠিছে। আৰু ইয়াৰ ওপৰৰ মহলা যিখিনি নিৰ্মাণ কৰিবলগীয়া আছে তাতো 10 লাখ টকামান তাতে আৰু পুনৰ প্ৰয়োজন আছে। সেইখিনিও আমি আগন্তুক দিনত ব্যৱস্থা কৰি যাতে সুন্দৰ ৰূপত এই কেন্দ্ৰটি যাতে সকলোৱে আধ্যাত্মিকভাৱে যাতে এবাৰ আহিব পাৰে, মনৰ যাতে প্ৰশান্তি যাতে লাভ কৰিব পাৰে, তাকে আশা ৰাখি মই আনুষ্ঠানিকভাৱে আজি এই কেন্দ্ৰটি মই উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। মই ৰাইজৰ দাবীক সন্মান জনাইছোঁ। যিহেতু 2টা সমষ্টিৰ ৰাইজে, যিহেতু পূৰ্বৰ সৰভোগ সমষ্টিৰ ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিলে আৰু তেওঁলোকে প্ৰতিষ্ঠা কৰিলে আচলতে, কাৰণ ৰঞ্জিত দাসনো কোন সেই বিষয়টো সৰভোগ সমষ্টিৰ ৰাইজে যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন 10টা বছৰে বা 2011 চনৰ পৰা, আৰু তেতিয়াহ'লেতো মই অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব নাপালোহেঁতেন বা দলৰ যি সভাপতিৰ দায়িত্ব পালোঁ, দুবাৰকৈ দলৰ সভাপতি হিচাপে কাম চলালোঁ। গতিকে স্বাভাৱিকতে সৰভোগ সমষ্টিৰ ৰাইজে বিচাৰিছে। অনুৰূপভাৱে পাটাচাৰকুছি সমষ্টিৰ ৰাইজেও বিচাৰিছে। তাত যিহেতু 5টা বছৰে কাম কৰিছোঁ। আৰু 2টা সমষ্টিত দেখা কামৰ উন্নয়ন দেখি হাউলি অঞ্চলৰ, ভৱানীপুৰ অঞ্চলৰ ৰাইজেও বিচাৰিছে। হাউলি অঞ্চলত যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সোৱাদটো পোৱা নাই, ভৱানীপুৰে হওক বা সৰভোগতে হয়তো সোৱাদ পাইছোঁ আমি, বা বৰপেটা ৰোডত পাইছোঁ বা গৌৰধনাত পাইছোঁ। গতিকে হাউলি অঞ্চলৰ ৰাইজৰো বহুত উৎসাহ। গতিকে যাৰ কাৰণে 2টা সমষ্টিৰ লগতে আমাৰ সেই অঞ্চলৰ ৰাইজেও বিচাৰিছে। কিন্তু মই সম্পূৰ্ণৰূপে দায়িত্বটো এৰি দিছোঁ, দলৰ ওপৰত এৰি দিছোঁ। দলে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, কাৰণ আমি যিহেতু কাৰ্যকৰ্তাহে। গতিকে আমাৰ ৰাষ্ট্ৰীয় সমিতি আছে, আমাৰ ৰাজ্যিক সমিতি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। দলৰ কাৰ্যকৰ্তাসকলে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। এতিয়া চব কৰ্ম লিখা থাকে, মানুহৰ কপালত লিখা থাকে, আৰু এইটো আচলতে ভগৱানে লিখি থৈছে। আৰু মই সেইটোৱে ভাবোঁ। গতিকে মোৰ যদি কৰ্ম কৰিবলগীয়া যদি ইয়াতে আছে, নিশ্চিত ৰূপত ভগৱানে লিখি থৈ দিছে। কাৰণ আমি ভাৰতীয় জনতা পাৰ্টী, আমি শাসনৰ কাৰণে ক্ষমতাত নাহোঁ, আমি আহোঁ সেৱাৰ বাবে। গতিকে সেৱা কাৰ্য যোৱা 10টা বছৰত 11 চনৰ পৰা 21 চনলৈ যিখিনি সেৱা কাৰ্য কৰিছিলোঁ, এই সেৱা কাৰ্য কৰাৰে এইটো এটা সেই সময়ৰ এটা অংশ। কাৰণ সেই সময়ত আমি যি সহায় কৰিছিলোঁ, গতিকে সেৱা কাৰ্যৰ বাবে যিহেতু আমি নিয়োজিত হৈছোঁ, ভগৱানে সেৱা কৰাৰ কাৰণে পঠাইছে। গতিকে এই সেৱা কাৰ্য আগন্তুক দিনতো যদি মোক কয় যে এই অঞ্চলত সেৱা কৰিব লাগিব, ইয়াতে সেৱা কৰিব লাগিব। অকল অসমে নহয়, আজি যদি বৰপেটা ৰোডত যদি চায়, বৰপেটা ৰোডত আজি কিছুদিন আগতে মানুহ আহিছিল, এহাল গিৰীয়েক ঘৈণীয়েক আহিছিলে।
আহি পেলাই তেওঁলোকে বৰপেটা ৰোডত মানে সোমাইছিলে। সোমাই পেলাই অলপ দূৰ যোৱাৰ পিছত যেতিয়া তেওঁলোকে প্ৰায় মানে আমাৰ যিটো অমিয়াগিৰি চুকটো পাৰ হোৱাৰ পিছতে গাড়ী ৰাখি পেলাই মোক ফোন কৰিলে যে আমি বৰপেটা ৰোড গৈ আছিলোঁ, কিন্তু গাড়ীখন ভুলতে মানে BRPL ফালে সোমাই দিলে। মই কৈছোঁ BRPL মানে আপুনি কি পাইছে, মানে মাণিকপুৰ পাৰ হৈ গৈছে নেকি? নাই, মাণিকপুৰ পোৱা নাই। চাপাগুৰি পাইছে নেকি? চাপাগুৰি পোৱা নাই, শিমলাগুৰি আমি পাইছোঁ। শিমলাগুৰি পাই পেলাই কোনফালে গৈছে? কৈছে যে আমি উত্তৰে গৈ আছোঁ। উত্তৰে যোৱা মানাহ যোৱা ৰাস্তা, আৰু সেইটোৱে বৰপেটা ৰোড যোৱা ৰাস্তা। এতিয়া নহয়, আজিৰ পৰা 18 বছৰ আগতে আহিছিলোঁ, এনেকুৱাটো নাছিলে। গতিকে মই কৈছোঁ নহয়, এতিয়া তেনেকুৱা হৈছে, আৰু অলপ আগুৱাই গ'লে এটা কাম কৰক, অলপ আগুৱাই গৈ পেলাই ঘূৰি আহিব আপোনালোকে, কাৰণ অলপ আগুৱাই গ'লে এখন অভাৰব্ৰিজো পাব। অভাৰব্ৰিজখন পাৰ হৈ পেলাই অলপ আগত যে টাৰ্ণিং আছে টাৰ্ণিং ঘূৰি আহিব। মানুহে 17 বছৰ আগতে আহিছিলে বৰপেটা ৰোডত আহি পেলাই গাড়ী ৰাখি পেলাই মোক ফোন কৰিছে যে ভুলতে BRPLত সোমোৱা বুলি কৈছে। গতিকে বৰপেটা ৰোডখন চালে গম পোৱা যায়। তাৰোপৰি আজি যদি বৰপেটা ৰোডত আমাৰ যদি বিষ্ণুজ্যোতি সৰোবৰে যদি চায়, আমাৰ ৰবীন্দ্ৰ কুঞ্জই যদি চায়, বা আমাৰ সাহিত্যৰ সন্মুখৰ ৰাস্তাটোৱে যদি চায়, বৰপেটা ৰোডৰ এনেকুৱা এটা ৰাস্তা নাই যে য'ত আমি কৰিবলগীয়া আছে। আনকি আমাৰ যদি চৌধুৰী কমপ্লেক্সৰ পৰা আমি যদি জ্যোতিনগৰ মিলননগৰ পৰ্যন্ত চাওঁ, যে ড্ৰেইন টু ড্ৰেইন ৰাস্তা তেনেকুৱা ক'তো নাই। আজি গুৱাহাটীৰ সদৃশ যিটো ডিভাইডাৰৰ ৰাস্তা, এই গুৱাহাটীত বাহিৰে ডবল মানে গ্ৰিল থকা, বেলেগত আছে ছিংগেল গ্ৰিল আছে, নলবাৰীতে হওক বা সৰভোগতে ছিংগেল গ্ৰিল, বৰপেটাটো ডিভাইডাৰৰ ডবল গ্ৰিল আছে, লগত প্লেণ্টেশ্যন আছে, আৰু লগতে কি যিটো লাইটৰ যিটো ব্যৱস্থা। গতিকে সামগ্ৰিকভাৱে বৰপেটাত যেনেকুৱা পৰিৱৰ্তন হৈছে, সৰভোগো পৰিৱৰ্তন কৰিছোঁ। সৰভোগতো আমি অভাৰব্ৰিজ নিৰ্মাণ কৰি আছোঁ, সৰুপেটাতো অভাৰব্ৰিজ নিৰ্মাণ কৰি আছোঁ, আৰু আগন্তুক দিনত নিশ্চিত ওপৰত মানে এক মানে আমি নভবা ধৰণৰ অসম এটা পামগৈ। পৰৱৰ্তী সময়ত আমাৰ চিন্তা হৈছে এনেকুৱা, এতিয়া আজি আপোনালোকৰ সন্মুখতে কওঁ, যদিও গোটেই সংবাদ মাধ্যম নাই, বাকীখিনিকো যাতে দিয়ে। পৰৱৰ্তী সময়ত আমাৰ এনেকুৱা চিন্তা এটা আছে যে এইখন অভাৰব্ৰিজৰ ওপৰত আৰু এখন অভাৰব্ৰিজ, কাৰণ টুইন অভাৰব্ৰিজ, বৰপেটাটো টুইন অভাৰব্ৰিজৰ কথা আমি এতিয়া মানে প্লেনিং কৰিছোঁ। আৰু মানুহ সপোন দেখিব লাগে। মই যেতিয়া 2011 চনত সপোন দেখিছিলোঁ, আজি যাৰ কাৰণে ডনাৰ মিনিষ্ট্ৰীৰ জৰিয়তে আমি 43 কোটি টকা ব্যয় সাপেক্ষে ব্ৰিজখন আমি আনিব পাৰিছোঁ। এতিয়া সপোন দেখিছোঁ যে এইখন ব্ৰিজৰ ওপৰত আৰু এখন ব্ৰিজ, টুইন অভাৰব্ৰিজ, যিটো নেকি আমি এতিয়াও ভবা নাই বৰপেটা ৰোডৰ মানুহে। কিন্তু মই ভাবিছোঁ যে বৰপেটা ৰোডত, কাৰণ ভৱিষ্যতে ইমান যান জঁট হ'বগৈ, যে আৰু এখন এইখন অভাৰব্ৰিজৰ ওপৰত আৰু এখন অভাৰব্ৰিজ যদি বনাব লাগে, তাৰ ষ্ট্ৰাকচাৰেল ডিজাইননো কি হ'ব, সেই পৰিকল্পনা এতিয়াৰ পৰা কৰিছোঁ। গতিকে এনেকুৱা পৰিকল্পনা আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসম বিকশিত অসম হৈছে। মানাহলৈ যোৱা যিটো ৰাস্তা, মই যেতিয়া বিধায়ক আছিলোঁ তেতিয়া সম্পূৰ্ণৰূপে ঠিক আছিলে। মই যেতিয়া পাটাচাকুচি বিধায়ক হোৱাৰ পিছত 21 চনৰ পৰা বেয়া হ'ব আৰম্ভ ধৰিলে। পৰৱৰ্তী সময়ত 24 চনত মুখ্যমন্ত্ৰীলৈ মই চিঠি লিখিলোঁ যে এইটো বিধ্বস্ত হৈছে মানাহলৈ যোৱা ৰাস্তা, বৰপেটা ৰোড 1 নম্বৰ, 2 নম্বৰ, 9 নম্বৰ ৱাৰ্ড, খৈৰাবাৰী, কাটাজাৰ, গোবৰ্ধনা, কামেৰীগুৰি ৰাস্তাৰ লগতে পৰ্যটকসকলে অহা যোৱা ৰাস্তা। পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমমালাৰ জৰিয়তে 71 কোটি টকাৰ ব্যয় সাপেক্ষে আমাক ৰাস্তাটো অনুমোদন দিলে, আৰু সেই ৰাস্তাটোৱে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 14 তাৰিখে আনুষ্ঠানিকভাৱে কামৰ শুভাৰম্ভ কৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কল্পনীয় যি সলনি হৈছে, যাৰ কাৰণে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে পুনৰবাৰ তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ NDA চৰকাৰ হ'বলৈ গৈ আছে, যাৰ কাৰণে আমাৰ যি জন আশীৰ্বাদ যাত্ৰা 28 তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু আমাৰ এই ঠাইটো বৰপেটা ৰোডতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 9 মাৰ্চ তাৰিখে আশীৰ্বাদ লোৱাৰ কাৰণে তেখেতে আহিব, জনসাধাৰণৰ আশীৰ্বাদ লোৱাৰ কাৰণে আহিব। কলভাঙাৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ সৰোবৰ হৈ পেলাই, আমাৰ বৰপেটা ৰোডৰ বজাৰ হৈ পেলাই, দুৰ্গাবাৰী, কালীবাৰী হৈ পেলাই, জ্যোতিনগৰ হৈ পেলাই, সেইপিনে তেখেতে মানাহ সমষ্টি পিনে যোৱাৰ পৰিকল্পনা এটা আছে। অহা কাইলৈ আমি বিস্তাৰিতভাৱে ইয়াৰ পৰিকল্পনা কৰিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি আশীৰ্বাদ দিয়া কাৰ্যসূচী হৈছে, নিশ্চিত ওপৰত আগন্তুক দিনত পুনৰ অসম বিকশিত হ'ব বুলি আমি আশাবাদী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।